Hey guys, আমি এতিয়া বৰ্তমান আহি পালোহি তেজপুৰ মেডিকেল কলেজ। এইখনেই তেজপুৰ মেডিকেল কলেজৰ মূল প্ৰৱেশ দুৱাৰ। আপোনালোকে ভালদৰে উপভোগ কৰক, চাই যাওক ভিডিঅ'টো। আমি ভিতৰলৈ যাব চেষ্টা কৰিম আৰু কিছু দৃষ্টান্ত দেখাবলৈ আপোনাক চেষ্টা কৰিম। আপোনালোকে ভালদৰে চাই যাওক। একচুৱেলি ভিতৰত কেমেৰা শ্বুট কৰাৰ কিছু এলাউড নাই যদিও আমি কিছুমান দৃশ্য দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এইয়া হৈছে মেল কলেজখন, এইখন হৈছে মূল মেডিকেল আৰু বাওঁ সাইডত আছে মূল মেডিকেলখন আৰু এই সাইডে যিখন ৰাইট সাইডে দেখিছে আপোনালোকে মেডিকেল কলেজ। ইয়া তেখেতলোকতে তাতে ষ্টুডেণ্টসকলক ৰখা হয়, তাতে তেখেতলোকক হেৰি কৰা হয়। আৰু এতিয়া আমি ভিতৰলৈ যাবলৈ কিছু চেষ্টা কৰিম। ইয়াতে লিখা আছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা আৰোগ্য ভৱন বুলি। আপোনালোকে কেতিয়াবা তেজপুৰ মেডিকেল কলেজ আহিলে আপোনালোকৰ সুবিধা হ'ব। যাতে মই কোনোবা আহিছে যদিও মই জাষ্ট কথাবোৰ কৈ গৈছোঁ। আমি এতিয়া অলপ ভিতৰলৈ যাব চেষ্টা কৰিছোঁ। আপোনালোক কিছু দৃষ্টান্ত দেখাম। আমি ওপৰলৈ যাওঁ, আমি ছেকেণ্ড ফ্ল'ৰত যাম। ছেকেণ্ড ফ্ল'ৰত কি পাওঁ কি দেখোঁ আপোনালোকক দেখাব কিছু দৃশ্য আপোনালোকে ভালদৰে চাই যাব। এই আমি লাহে লাহে ওপৰলৈ যাওঁ ষ্টেপত। এইয়া আমি ছেকেণ্ড ফ্ল'ৰত আহি দেখিলোঁহি পেচেণ্টসকলক ৰখা হৈছে। আপোনালোকে ভালদৰে উপভোগ কৰক ভিডিঅ'টো। একচুৱেলি এইটো ICU কমপ্লেক্স হয়। ইয়াতে যিসকল টিবি ৰোগী, টিবি বেমাৰীসকলক ৰখা হয়। একচুৱেলি এইজন যুৱকে মদ্যপান কৰি তেখেতত সৰ্বশৰীৰত তেখেতৰ পানী হৈ গৈছিল। এয়া তেখেতক পিঠিত চেলাইন লগাই বেজী লগাই পানী উলিয়াইছে। আপোনালোকে ভালদৰে উপভোগ কৰক। সুৰাপান কৰিলে একচুৱেলি কি হয়, অধিক সুৰাপানৰ জহত আজি এই যুৱকজনৰ কি অৱস্থা হৈছে আপোনালোকে চাওক। আৰু লগতে আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোক যিমানখিনি পালোঁ আমি দেখাবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি ইয়াত কেমেৰা এলাউড নাই, তথাপিতো আমি লুকুৱাই আমি কিছুমান ভিডিঅ' দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আমাক